আছোঁ আৰু আজি অলপমান গৈ আছোঁ মোৰ কলেজৰ এডমিশ্যন ল'বলৈ আৰু মা আহিছে লগত আৰু ইয়াত উঠিছোঁ বাছত চাওঁ আৰু গৈ পাওঁ কি হয় আমি আহিবলৈ কিন্তু আহি লাভ নহ'ল একো এডমিশ্যনৰ কাৰণে আহিছিলোঁ কিন্তু বন্ধ আহি পেলাই চালোঁ বন্ধ অফিচ ৰুম চ' উপায় নাই আৰু ঘূৰি যাব লাগিব এতিয়া বাছ ৰখি আছোঁ উঠিলোঁ বাছত উপায় নাই আৰু ঘূৰি যাব লাগিব এনেই কষ্ট হ'ল আহি আহি পালোঁ বাছৰ পৰা নামিলোঁ আৰু এতিয়া বেলতলাত আছোঁ আৰু ইয়াৰ পৰা মানে এজনী বাৰ বাৰ্থডে আছে চ' তাতে যাম তাৰ বাবে গিফ্ট চাই আছোঁ আৰু কি ল'ব পাৰোঁ এইবিলাক ড্ৰেছ চাই আছোঁ চাওঁ কি লওঁ কি পচন্দ লাগে গিফ্ট কিনা হৈ গ'ল আমি এতিয়া ৰিক্সাত উঠিলোঁ মানে জেঠীমাহঁতৰ ঘৰত যাম মোৰ জেঠীমাৰ ছোৱালীৰ বাৰ্থডে হয় চ' দেখুৱাম বোলাম হেপী বাৰ্থডে ষ্টেটাছত দিছোঁ বাৰু মই আৰু বেছি একো প্লেনিং নাই ইয়াত খালি ফেমিলি মেম্বাৰবিলাক আহিছে আলোচনা চলি আছে চাওঁ আৰু কি হয় গধূলিলৈকে এনজয়টো হ'বই আৰু ফেমিলি মেম্বাৰ চব একেলগ হৈছোঁ দেখাই আছোঁ চবকে চিনাকি কৰি দিম বাৰু চ' এইজনী হ'ল মোৰ মামী আইতা মাকটো চিনি পায়ে আৰু এজনী মোৰ জেঠীমাৰ মানে জেঠীমাৰ বাৰ ল'ৰা মানে এজনী বাৰ ল'ৰা খাই দিয়া বাবু আৰু এজনী বা মোৰ এজনী বা বাৰ্থডে গাৰ্ল এজনী জেঠীমা এজনী বা আৰু হয় কিচেনলৈ যাওঁ এজনী মোৰ জেঠীমা কি বনাই আছা মাছ ভাজি এয়া মাছ ভাজি আছে আৰু এয়া কি মাংস আৰু এতিয়া খানা ৰেডি এখন বাৰ্থডে গাৰ্লৰ প্লেট বহা বাৰ্থডে গাৰ্ল আৰু মামীয়ে গৈ গিফ্ট দিব এটা কি আইটেম আছে কৈ দিয়া এবাৰ এয়া ছাগলী মাংস আৰু কাঢ়ি লাগব না আলু ভাজি এয়া আছে বেঙেনা শাক আৰু ভাত কি আছে চাও মেষ্টা টেঙা আৰু মাছে বনাইছি আৰু হেয়া সালাড এয়া এই সালাড আৰু হেয়া নিমু এটা নিমু খাইব
টিভিতে বাগৰি আছে, চবে বাগৰি আছে। দিনত আমাৰ তেনেকৈ পাৰ্টি গ'ল আৰু এতিয়া ছাৰপ্ৰাইজ প্লেন কৰি আছে অকণমান, চ' দেখুৱাই আছোঁ। বিজি কিমান আৰু বাৰ্থডে গলে কেক খাই খাই তত পালে সিটুটা বল দে হাই হাই বল আৰু এটা বাৰ্থডে পাৰ্টি হৈ গ'ল আৰু এটা সবে ফটো এলবাম চাই আছে দেখুৱাই বাৰু মই এয়া এলবাম চাই আছে আৰু বাৰ বিয়াৰ ফটো এজনী বাৰ বিয়াৰ ফটো দিল্লীত বিয়া হৈছে সো ইয়াতে হিন্দী কয় আৰু বাচ্চাটো দিল্লীৰে সো হিন্দী কয় অসমীয়া বুজি নাপায় ইমান এটা আৰু যেতিয়া মৰ্নিং হ'ল মানে কালি ৰাতি মই এটা প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো কন্টিনিউ কৰিব নাপালোঁ আৰু এতিয়া জেঠিমাহঁতৰ ইয়াতে কালি ৰাতি আছিলোঁ মানে বাৰ্থডে খাব আহি ৰাতি থকা হৈ গ'ল তাৰপিছত এতিয়া যাব ওলাইছোঁ ঘৰত মাহঁতে আজি কলকাতা যাব সো সেইকাৰণে সোনকালে যাব ওলাইছোঁ সো বাই বাই দিওঁ সিহঁতক বাই অ'কে Bye-bye. Siddu, bye-bye. Tada. Meote packing kori ase. Jabole. আৰু মামি ৰেডি আৰু বাহিৰত জেঠিমা আছে জেঠিমাও যাব তোমালোক কেদিন যোৱা প্লেনিং মাইটো আৰু মামিহঁত 5 দিন মান থাকিবা আৰু মা যাব পুৰা 3 মাহৰ কাৰণে সো সেইকাৰণে আৰু টাটা বাই বাই আৰু বস তুমি ক'ত যাবা তুমি বাৰু কলকাতাত যাবা নেকি মই হৈছো ৰেডি কিন্তু মই বাৰু কলকাতা নাযাওঁ মই কলেজত যাম এডমিশনৰ কাৰণে সো চাও মাতে যোৱা চাই লও তাৰ পিছত যাম মই
বাই বাই। আমি ষ্টেচনত আহি মাহঁতক বাই বাই দিলোঁ আৰু মানে অহা কথা প্লেনিং নাছিল কিন্তু হঠাৎ আৰু আহিলোঁ আৰু দেউতাৰ লগত। এতিয়া যাম ইয়াৰ পৰা কলেজত। চ' মই আহি পালোঁ ঘৰত আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। এণ্ড বাই বাই, টাটা।